যিসকল লোকে SSC কাটঅফৰ মাথা মাৰি আছে তেওঁলোকে বৰ বেয়াকৈ পস্তাব। হয়, ঠিকেই শুনিছে, তেওঁলোকে বৰ বেয়াকৈ পস্তাব। যাৰ এজ আছে তেওঁলোকে নতুন ভেকেঞ্চিৰ কাৰণে 25-26 যিটো ভেকেঞ্চি আহিব সেই ভেকেঞ্চিটোৰ বাবে তোমালোকে এতিয়াৰ পৰাই লাগি যোৱা। এইবাৰ কিমান নাম্বাৰ আহিছে, কিমান কাটঅফ যাব, কিমান ফিজিকেল কাটঅফ যাব, কিমান মেডিকেল কাটঅফ যাব, এইবোৰ ভাবি পিনি এতিয়া সময় নষ্ট কৰি লাভ নাই। দেখিছোঁ বহুতে বহুত লিখীয়া ভিডিঅ' বনাইছে, সেইবাবে ময়ো এইটো এটা ভিডিঅ' বনাইছোঁ যে তোমালোকে কিছু সকাহ পোৱা। SSC বৰ্ডৰ ফালৰ পৰা কোনো নটিচ অহা নাই এতিয়ালৈকে SSC GDৰ বাবে, বা কোনো ইনফৰমেশ্যন অহা নাই ৰিজাল্টটো লৈ পিনি। SSC GD কেতিয়া ৰিজাল্ট দিব কি কথা একো আওভাও নাই। সকলোৱে মাথো লাগি আছে কাটঅফ কিমান যাব, কেতিয়া ৰিজাল্ট দিব। এইবোৰ কৰোঁতে সময়বোৰ পাৰ হৈ গৈ আছে, কিন্তু পঢ়াহে হোৱা নাই। এতিয়া তোমালোকৰ 25-26 যিটো ভেকেঞ্চি আছে সেই ভেকেঞ্চিটোৱে এতিয়া তোমালোকৰ একবেলাচ ওলাব অক্টোবৰ-নৱেম্বৰ মাহত ওলাব বুলি কেলেণ্ডাৰ জাৰি হৈছে। কিন্তু সেই কেলেণ্ডাৰ মতে নাহিবও পাৰে বা আহিবও পাৰে, এইটো একো কথা নাই। কিন্তু তোমালোকে পঢ়ি থাকা, যাৰ এজ আছে তেওঁলোকে পঢ়ি থাকা, যাৰ এজ নাই তেওঁ বাৰু চিন্তাৰ এটা বিষয় আছে যে লাষ্ট এজ হ'বনে নহয়। সেইবাবে তেওঁলোকে এটা চিন্তাত পৰিবলৈ বাধ্যও হৈছে বাৰু, সেইটো ক'বলগীয়া নাই। কিন্তু যাৰ এজ আছে, যাৰ এইবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ আছিলে বা কম নম্বৰ পাইছে, তেওঁলোকে এই ভেকেঞ্চিটোৰ বাবে মাথা নামাৰি অন্য ভেকেঞ্চি মানে যিটো 25-26 ভেকেঞ্চি আহিব বুলি কেলেণ্ডাৰ মুকলি হৈছে সেই ভেকেঞ্চিটোৰ বাবে প্ৰিপেৰেশ্যন কৰা। এতিয়াৰ পৰাই লাগি যোৱা, যিহেতু দিনক দিনে কাটঅফ অভাৰ যাবলৈ ধৰিছে। কাটঅফৰ কথা কোনো ক'ব নোৱাৰে। এতিয়া কাটঅফটো তোমাৰ এক্সামৰ ওপৰত ডিপেণ্ড কৰিব, কিমান ষ্টুডেণ্টে এপ্লাই কৰিছে, কিমান এতিয়া আছে। সেইবাবে তোমালোকক এটা কথাই জনাওঁ মই, যে তোমালোকে এই SSC কাটঅফ কিমান যাব কি কথা সেইবোৰত মাথা নামাৰি নতুন ভেকেঞ্চিটোৰ কাৰণে লাগি যোৱা, নহ'লে বৰ বেয়াকৈ পস্তাবা। আৰু এইটো ভেকেঞ্চিও যাব হাতৰ পৰা, আৰু অহা ভেকেঞ্চিটোৰ বাবেও তোমালোকে কোনো প্ৰিপেয়াৰ নহ'বা, আৰু এক্সাম আহি যাব, আকৌ পুনৰ কম নম্বৰ পাবা, আকৌ তোমালোকে কাটঅফৰ মাজত লাগি যাবা। সেইবাবে তোমালোকক এটা সৰু সুৰা ইনফৰমেশ্যন দিলোঁ যে কাটঅফৰ কথা মাথা নামাৰি যিটো ভেকেঞ্চি নেক্সট আহিব সেই ভেকেঞ্চিটোৰ বাবে প্ৰিপেৰেশ্যন কৰা। চাবা তোমালোকে এইবাৰ যি হ'ল, যি কম নম্বৰ পাইছে বা বেছি নম্বৰ পাইছে সেইটো ক'বলৈ যোৱা নাই, কিন্তু যিসকলে কম নম্বৰ পাইছে তেওঁলোকেতো এক্সামৰ পেটাৰ্ণটো গম পাইছে, বা এক্সাম কেনেদৰে কি হ'ব লাগে, কি ডকুমেণ্ট গোটাব লাগে, বা কি ডকুমেণ্ট থাকিলে তোমালোকে এক্সামটো ক্লিয়াৰ, বা কেনেকৈ কি প্ৰিপেৰেশ্যন কৰিলে অলপ হ'লেতো আওভাও পাইছা। সেই আওভাও লৈ পিনি এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনত লাগি যোৱা। আৰু চাবা তোমালোকে নেক্সট ভেকেঞ্চিটোতো এইবাৰতকৈ তোমালোকে ভাল স্ক'ৰ এটা কৰিব পাৰিবা, আৰু ফাৰ্ষ্ট চইচটো লৈ যাব পাৰিবা। ফাৰ্ষ্ট চইচ মানে তোমালোকৰ মন পচন্দৰ যিটো পষ্ট তোমালোকে দিবা প্ৰিফাৰেঞ্চ হিচাপে প্ৰথমে, সেই পষ্টটোৱে পাবা। সেইবাবে তোমালোকক এটা ইনফৰমেশ্যন দিলোঁ যে কাটঅফৰ কথা মাথা নামাৰি নেক্সট ভেকেঞ্চিত লাগি যোৱা। ধন্যবাদ।